গুড মৰ্ণিং গাইজ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ। আজি মই দিনটো কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই যাম আৰু মোৰ এইটো হ'ব মোৰ চেনেলৰ প্ৰথমটো ব্লগ। তেন্তে আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় তেন্তে লাইক কৰিব। তেন্তে ব'লক চাই লওঁ। এয়া মা আৰু ভণ্টিয়ে পিঠাগুড়ি খুন্দাত লাগি গ'ল, যিহেতু বিহু আৰু ময়ো লাগিম। এয়া বৰা চাউলৰ নহয়, শালি চাউলৰে হয়। আমাৰ এতিয়া পিঠাগুড়ি খুন্দি হৈ গ'ল। এতিয়া মায়ে ভাত বনাব আৰু মই হেল্প কৰি দিম। তেন্তে কি কি বনাওঁ আপোনালোকক দেখুৱাই যাম, চাই থাকিব। এয়া মায়ে চব্জি কাটি ৰেডি কৰি থৈছে আৰু এয়া শ'ল মাছ। এতিয়া চৌকাত জুই জ্বলাইছে, মায়ে বনাব। এয়া চব্জি বনাই আছে মায়ে আৰু মাছটো মই বনাম দেই, চাই থাকিব। এয়া মাছটোত মই ভাজিলোঁ। একদম চিম্পুলকৈ দেখুৱাম। বিলাহীৰ লগত বনাম মই। বিলাহী আলুৰ লগত শ'ল মাছ। আপোনালোকে খাইছেনে বাৰু? কেনেকুৱা পায় মোক জনাবচোন। এয়া মই তেলত পিঁয়াজ দিলোঁ, তেজপাত দিলোঁ আৰু শুকান জলকীয়া। এয়া অকণমান জিৰা গুড়ি দিলোঁ আৰু সৰুকৈ কাটি লোৱা এয়া বিলাহী। এয়া বইল কৰি ৰখা আলু হয়। আদা নহৰু পেষ্ট দি দিলোঁ তেলতে। এতিয়া বিলাহীখিনি গলি যোৱালৈ ভাজিব লাগিব। আচলতে বিলাহী আৰু আলু ৰেচিপিটো একেবাৰে সহজতে বনাব পাৰি। এইটো মই আপোনালোকক এনেই দি দিলোঁ, এনেই দেখুৱালোঁ মই কেনেকৈ বনাওঁ। এয়া ধনিয়া গুড়ি, এয়া হালধি পাউডাৰ, এয়া অকণমান পানী দিছোঁ। পানী দিয়াত মাছখিনি দি এনেকৈ পানী দিলোঁ আৰু উতলিছে। অলপ পিছত নমাই থ'ম। ভাত পানী খাই আমি এতিয়া আজৰি হ'লোঁ। এতিয়া অকণ ৰেষ্ট লৈছোঁ। অলপ পিছত উঠিম আৰু এতিয়া বিচনাতে আছোঁ আৰু এনেকৈ দিনটো পাৰ কৰিলোঁ। আৰু এইখিনিতে মোৰ ব্লগটো শেষ কৰিম বুলি ভাবিছোঁ। আৰু যদিহে আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।